বাহিৰত -30 ডিগ্ৰী চাওকচোন সব বৰফ হৈ আছে আৰু ৰাতিপুৱাৰ পৰা আজি এইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো শুই উঠিয়ে মই প্ৰথমে চিৰা অলপ ধুই পেলাই ইয়াত থৈছো আনহাতে গাখীৰ 1.5 লিটাৰ মান গৰম কৰিছো দৈ পাতিবলৈ যেহেতু মোক বহুতে সুধিছিল আৰু লগতে ডিম কেটাও বইল কৰিছো লগতে যেহেতু ফুলকবি মটৰৰ সিজন সেইকাৰণে আজি ভাবিলো অকমান চিৰা পোলাও বনাও লগতে মই হালধি আৰু নিমখ সানি চিৰাখিনি এনেকৈ ৰাখিছো আৰু ফুলকবিখিনি একেবাৰে সৰু সৰুকৈ পাহখিনি ছিঙি লৈছো আপোনালোকে বাৰু চিৰাৰ এনেকৈ পোলাও খাই ভাল পায়নে মই কেৰাহী এখনত অকমান তেল দি তাতে সৰিয়হ জিৰা আৰু লগতে অকমান নৰসিংহ পাত আৰু পিয়াজ দি ভাজি লৈছো লগতে সৰহকে সবজি দিছো যেহেতু লৰছলিয়ে এনেকৈ সৰহকে সবজি দি দিলে চিৰাৰ পোলাওৰ লগত খাই দিয়ে আৰু এতিয়া অকমান নিমখ দি এখিনি ভাজি লৈ পেলাই মই ঢাকি থৈছো আনহাতে এইফালে সৰুটোৱে মোক কল এটা আনি দিছে মানে তাক বাকলিটো গুছাই দিব লাগে সি যেহেতু ৰাতিপুৱা শুই উঠিয়ে কলটো খাই খুব ভাল পায় আৰু কৈ থাকে না না বানানাটো পুৰা ক'ব নাজানে সি কৈ থাকে না না এতিয়া গাখীৰখিনি ভালকে উতলি অহাৰ পিছত ঠাণ্ডা হ'ল হোৱাৰ পিছতে মই 1.5 লিটাৰ গাখীৰৰ কাৰণে মই 3 চামুচ দৈ একেবাৰে ডাঠ দৈখিনিহে দিওঁ কিন্তু দেই পানী অকমানো নিদিওঁ টুকি পেলাই অকমান ডাঠখিনি দৈ দিওঁ দি লৈ পেলাই মই প্ৰথমতে অকমান গাখীৰ মিলাই লৈ পেলাই ভালকে মই এইখিনি ষ্টিৰ কৰি লওঁ যাতে দৈখিনিৰ লগত গাখীৰখিনি ভালকে মিলি যায় তাৰ ওপৰত মই এতিয়া গোটেইখিনি গাখীৰ ঢালি পেলাই মই টাৱেল এখনেৰে ৰেপ কৰি পেলাই ওভেনৰ লাইটটো জ্বলাই পেলাই 6 ঘণ্টাৰ কাৰণে থৈ দিওঁ যেহেতু বাহিৰত আমাৰ ইয়াত খুবেই বেছি ঠাণ্ডা সেইকাৰণে ওভেনৰ লাইটটো জ্বলাই থলে অকমান গৰম হৈ থাকে আৰু 6-7 ঘণ্টাৰ পিছত দৈ খুব ধুনীয়াকৈ হৈ উঠে আৰু আনহাতে মোৰ সবজিখিনি ধুনীয়াকৈ ভাজ খাইও গ'ল তাৰ ওপৰত এতিয়া মই ধুই পেলাই টুকি থোৱা চিৰাখিনি দি দিলোঁ একদম ধুনীয়া জৰজৰীয়া হৈ যায় তাৰপিছত এতিয়া দি পেলাই এইখিনি ভালকৈ লৰাই লৈছোঁ আচলতে কি জানেনে হাজবেণ্ডে মোৰ চিৰা পোলাওখিনি খাই খুব ভাল পায় তেওঁ মানে কয় যে সৰুতে মোৰ শাহুৱে খুব ধুনীয়াকৈ চিৰা পোলাওখিনি বনাইছিল যেতিয়া ঠাণ্ডা দিনত ফুলকবি ওলাইছিল আৰু ময়ো কিন্তু মাৰ হাতৰ চিৰা পোলাও খাই খুব ভাল পাওঁ সেইকাৰণে আজি তাকে মনত পেলাই মই বনালোঁ তাৰ ওপৰত দি দিছোঁ অলপ বাদাম আৰু সৰহকৈ এতিয়া অকণমান ইয়াতে নেমু চেপি দিছোঁ ঠাণ্ডা দিনত যেতিয়া খুব বেছি চব্জি ওলাই চিৰা পোলাওটো খাবলৈ খুবেই বেছি ভাল লাগে আপোনালোকে বাৰু এনেকৈ খাই ভাল পায়নে জনাবলৈ নিশ্চয় নাপাহৰিব গতিকে আজি ব্ৰেকফাষ্ট এনেকেই কৰিলোঁ আৰু আনহাতে এতিয়া মোৰ দৈখিনি যিহেতু হৈ গ'ল সেয়ে ভাবিছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ যে 1.5 লিটাৰ গাখীৰত 3 চামুচ জাম দিয়াৰ পিছত খুব ধুনীয়াকৈ হয় তাতকৈ বেছি যদি দৈ দিয়া যায় তেতিয়া কিন্তু দৈখিনি অকমান টেঙা হোৱাৰ চান্স থাকে সেইকাৰণে আপোনালোকক দেখালোঁ এটা প্ৰমাণ হিচাপে আৰু লগতে সৰুটোৱে যেহেতু খাই ভাল পায় সেইকাৰণে তাকো বহাই লৈ পেলাই দৈখিনি অকমান খোৱালোঁ আৰু অকমানো চেনি বা গুড় নিদিয়াকৈ এই দৈখিনি খাব পাৰি ইমানেই ধুনীয়া টেষ্টি হয় লগতে আবেলি চাহ খাবলৈ আজি কি বনাইছিলোঁ জানেনে সেউজীয়া গোটা মগুৰ মই ক্ৰেকাৰ্ছ বনাইছিলোঁ অভেনত মই তিয়াই থোৱা মগুত অকমান আদা নৰসিংহ পাত নিমখ অকমান অলিভ অইল দি পেলাই এইটো পেষ্ট বনাইছোঁ পানী কিন্তু খুব বেছি এচামুচ তাতকৈ বেছি নিদিব আৰু একেবাৰে ডাঠ এইটো কনসিষ্টেন্সি হ'লে যাতে একেবাৰে পাতলকৈ স্প্ৰেড কৰিব পাৰি ঠিক তেনেকুৱা কৰি লৈ পেলাই এতিয়া মই 350 ডিগ্ৰী ফাৰেনহাইটত মানে 180 ডিগ্ৰী চেলচিয়াছত মই প্ৰথমে 20 মিনিটৰ কাৰণে বেক কৰিলোঁ তাৰপৰা আকৌ এইখিনি উলিয়াই পেলাই এতিয়া মই ধুনীয়াকৈ কাটি লৈছোঁ লৈ আকৌ 320 ডিগ্ৰী ফাৰেনহাইটত মানে 160 ডিগ্ৰী চেলচিয়াছত মই আকৌ নেক্সট 20 মিনিটৰ কাৰণে বেক কৰি পেলাই এতিয়া মোৰ ক্ৰেকাৰ্ছ ৰেডি একদম ক্ৰিস্পি আৰু খাবলৈ খুব টেষ্টি আৰু বনাবলৈ সহজ আপোনালোকৰ ল'ৰা ছোৱালীক দিব পাৰে এয়া দেখিছেনে আহি ৰখি আছে খাবলৈ দিনৰ আজি দৈৰ সৈতে পৰিৱেশন কৰিলোঁ বাকী দীঘলীয়া ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নিশ্চয় নাপাহৰিব আজিলৈ আহিছোঁ বাই